আপুনি গম পায়নে বিশ্বৰ কোন ঠাই আটাইতকৈ লাষ্টৰ ফালে আৱিষ্কাৰ কৰা হৈছিলে? হয়, আজি মই এনেকুৱা 3টা ঠাইৰ নাম জনাম যি 3টা ঠাই বিশ্বৰ মানচিত্ৰত একেবাৰে লাষ্টত স্থান পাইছে। অৰ্থাৎ এই ঠাই 3টা বিশ্বৰ মানচিত্ৰ যেতিয়া বনোৱা হৈছিলে এই মানচিত্ৰটো একেবাৰে লাষ্টতহে স্থান পাইছে। ইয়াৰে প্ৰথম ঠাইটো হ'ল বুভে দ্বীপ। বুভে দ্বীপ হৈছে দক্ষিণ আটলাণ্টিক মহাসাগৰত অৱস্থিত এটা হিমবাহচ্ছন্ন এটা অতি দুৰ্গম দ্বীপ। ইয়াৰ দুৰ্গমতা ইমানেই বেছি যে যেতিয়া ইয়াক 1739 চনত ফৰাচী নাবিক জীন বাপ্টিষ্ট বুভেই আৱিষ্কাৰ কৰিছিল তেতিয়া বুভে ইয়াত নামি ভৰি দিবলৈ সাহস কৰিব পৰা নাছিল। কাৰণ এই দ্বীপটো ইমানেই বেছি দুৰ্গম আছিল যে তাত ভৰি দিয়া মানে মৃত্যুক আঁকোৱালি লোৱা। 2 নম্বৰ ঠাইটো হৈছে পিটকেৰ্ণ দ্বীপ। এই দ্বীপটো প্ৰশান্ত মহাসাগৰৰ মাজত অৱস্থিত। ই সৰু যদিও অতিকৈ সুন্দৰ আৰু এই দ্বীপটো আৱিষ্কাৰ হৈছিল 1789 চনত। এই সময়ত HMS বাউণ্টি নামৰ জাহাজৰ নাবিকসকলে কেপ্টেইনৰ বিৰুদ্ধে বিদ্ৰোহ কৰি এই দ্বীপটোত লুকাইছিল আৰু তেওঁলোকে লুকোৱা সময়তে প্ৰথম আৱিষ্কাৰ কৰা হৈছিল এই দ্বীপটো। অৱশ্যে এই দ্বীপটো আৱিষ্কাৰ হোৱাৰ বহুদিনলৈকে বিশ্বৰ মানচিত্ৰত এই দ্বীপটো স্থান পোৱা নাছিল। পাছলৈ পৰৱৰ্তী সময়তহে এই দ্বীপটো বিশ্বৰ মানচিত্ৰত স্থান পালে। 3 নম্বৰ ঠাইটো হৈছে এণ্টাৰ্কটিকা। এণ্টাৰ্কটিকা হৈছে পৃথিৱীৰ আটাইতকৈ শীতল, বৰফাচ্ছন্ন আৰু অতিকৈ দুৰ্গম মহাদেশ। ইয়াক সম্পূৰ্ণৰূপে আৱিষ্কাৰ কৰিবলৈ মানুহৰ প্ৰায় 100 বছৰ সময় লাগিছিল। এটা আকৰ্ষণীয় তথ্যটো হ'ল মানুহে ইউৰেনাছ গ্ৰহৰ অস্তিত্ব উলিয়াবলৈ যিমান সময় লাগিছিল তাতকৈ বহুত বেছি সময় লাগিছিল মানুহে এণ্টাৰ্কটিকা মহাদেশ উদ্ধাৰ কৰিবলৈ।